হেল্ল' গাইজ, আজি গধূলি আমি সকলোৱে কামে কামে লাগিছোঁ। কাম মানে সকলোৱে পাচলি কটাত লাগিছোঁ। এইফালে চাব পাৰে আব্বাই দাংবডি কাটিছে, আম্মাই স্কচ কাটিছে আৰু মই এইফালে বিলাহী কাটিলোঁ। পাচলিখিনি কটাৰ পাছত এতিয়া মই আহিছোঁ পাকঘৰলৈ বুলি, আৰু পাকঘৰলৈ আহিয়ে তেলতে পিঁয়াজ ভাজি আছোঁ বিলাহীখিনি ভাজিবৰ বাবে, আৰু লগতে মই ডিম বইলো কৰি আছোঁ। আৰু বিলাহীখিনি পাতি দিয়াৰ পাছত এতিয়া মই সিজিবৰ বাবে ঢাকনাখন মাৰি দিছোঁ। তাৰ পাছত আকৌ এতিয়া মই বইল কৰি লোৱা ডিমখিনিৰ বাকলিখিনি গুচাই লৈছোঁ, আৰু গুচাই লোৱাৰ পাছতে এতিয়া তাৰ ওপৰত হালধি আৰু নিমখ অলপ দি সানি ফ্ৰাই কৰিবৰ কাৰণে তেলৰ ওপৰতে দি দিছোঁ। ডিমকেইটা অলপ সময় ভজাৰ পাছতে যিহেতু ৰঙচুৱা হৈ গ'ল, আৰু ৰঙচুৱা হৈ যোৱাৰ পাছতে ডিমকেইটা মই বিলাহীখিনিৰ ওপৰত দি দিলোঁ। এতিয়া যিহেতু আমাৰ কণী বিলাহী গ্ৰেভি ৰেডি, আৰু তাৰ পাছত এতিয়া গধূলিৰ চাহকাপ খাব লৈছোঁ। আজিৰ চাহত পিছে আম্মাই বনোৱা ক্ষীৰ খাইছোঁ দেই। তাৰ পাছত এয়া চাব পাৰে কুকাৰতে মই দাইল পাতি দিছিলোঁ। দাইলখিনি চেণ্ট মাৰিবৰ কাৰণে এয়া মই পিঁয়াজ ভাজি আছোঁ, আৰু পিঁয়াজখিনি ভাজি হোৱাৰ পাছতে দাইলখিনি তাৰ ওপৰত দি দিছোঁ। আৰু এয়া হৈছে কাচকল। কাচকলখিনি মই ভালদৰে ডখৰ ডখৰকৈ কাটি ধুই লৈছোঁ। ধুই লোৱাৰ পাছতে বইল হ'বৰ বাবে দি দিছোঁ, লগতে আকৌ বইল হ'বলৈ আলুও দি দিছোঁ দেই। তাৰ পাছত আকৌ এয়া কাটি লোৱা মিক্স পাচলিখিনি ভালদৰে ধুই লৈছোঁ। তাৰ পাছত তেলতে পিঁয়াজ ভাজি আছোঁ পাচলিখিনি ভাজিবৰ বাবে। তাৰ ওপৰত মই আটাইখিনি পাচলি দি ভালদৰে ভাজি লৈছোঁ, আৰু এয়া চাব পাৰে অলপ সময় পাছত আমাৰ ভাজিও ৰেডি। আৰু এইখিনি হৈছে বইল কৰি লোৱা কাচকলখিনি। তাতে মই মা মছলা দি চাব পাৰে এনেকৈ বলছ বনাই লৈছোঁ। তাৰ পাছত পেন এখনতে মই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ, আৰু তাৰ পাছত এয়া পিঁয়াজ ভাজিছোঁ। পিঁয়াজখিনিৰ ওপৰত মই এটা ডিমো দি দিছোঁ, আৰু ডিম দিয়াৰ পাছতে এয়া যে মই কাচকলৰ লগত বইল কৰিছিলোঁ আলুখিনি মই ভালদৰে ফ্ৰাই কৰি ল'লোঁ। আৰু ফ্ৰাই কৰি লোৱাৰ পাছত এয়া লৈছোঁ মই পটলখিনিৰ মাজত ভালদৰে ষ্টাফিং কৰি লৈছোঁ আলুখিনি, ফ্ৰাই আলুখিনি। তাৰ পাছত এতিয়া মই পটলকেইটা ভালদৰে ফ্ৰাই কৰি লৈছোঁ। পটল কিন্তু এনেকৈ বনালে খাবলৈ খুব সোৱাদ হয়, আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। আৰু এয়াই আছিল আজি আমাৰ ৰাতিৰ ভেজ থালি। বনোৱা হৈ যোৱাৰ পাছত মই লগে লগে খাবলৈ বহিছোঁ, যিহেতু মই গৰমে গৰমে খানা খাই ভাল পাওঁ, সেইবাবে লগতে মই খাবলৈ বহিছোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।